So hey guys, welcome to my channel. মই অভি আৰু আপোনালোকে চাই আছে অভিস আসামিজ টেক। So guys, যেহেতু আপোনালোকে গম পাইছে আজি আমাৰ এই ভিডিওটো টপিকটো কি হয়, থাম্বনেলটো মই কৈছো। So guys, তেতিয়া হলে বলক আজি আমাৰ এই ভিডিওটো আৰম্ভ কৰো। কিন্তু আজি আমাৰ এই ভিডিও আপোনালোকে কোনো পৰ্যায়ত স্কিপ নকৰাকৈ চাব, কাৰণ আজি আমাৰ এই ভিডিওটো আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট আৰু ইন্টাৰেষ্টিং হ'ব। So guys, বলক আজি আমাৰ এই ভিডিওটো আমি ইয়াতে আৰম্ভ কৰো। So guys, যেহেতু আপোনালোকক টপিকত মানে থাম্বনেলত এই কথা কৈছো যে যদি আপোনালোকে এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিছে, গাইজ যদি আপোনালোকে এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিছে তেতিয়াহ'লে আপোনালোকে যদি এটা ইউটিউব চেনেল আপোনালোকে ক্ৰিয়েট কৰিছে, সেই ইউটিউব চেনেলটোত আপোনালোকে বোলে ভাল ভিডিঅ'জ দিছে, ভাল কণ্টেণ্টৰ ভিডিঅ'জ দিছে, ভাল মানে ভিডিঅ'ৰ কোৱালিটি ভাল, চব মানে ভাল মাইকৰ মানে ভইচ কোৱালিটি ভাল, এইবিলাক এনেকৈ দিছে। আপোনালোকৰ ইউটিউব চেনেলটো খুবেই ভাল চলিছে, আপোনালোকৰ ছাবস্ক্ৰাইবাৰ্ছ গ্ৰ' কৰিছে, ইউটিউব চেনেলটো গ্ৰ' কৰিছে, ছাবস্ক্ৰাইবাৰ্ছ বাঢ়িছে। চ' গাইছ আপোনালোকৰ এনেকুৱা ভালদৰে হৈ যাব। কিন্তু মই অলপ এই ভিডিঅ'টোত এটা ভুল যিটো আপোনালোকে যদি নিজৰ ইউটিউব চেনেলটো ক্ৰিয়েট কৰাৰ পিছত কৰিছে, তেতিয়া আপোনালোকে সোনকালে যদি এই ভুলটো শুধৰণি নকৰে, তেতিয়া আপোনালোকৰ যিটো ইউটিউব চেনেলটো মানে ছাছপেণ্ড হ'ব পাৰে। গাইছ এই ভুলটোৰ কথা মই এই ভিডিঅ'টোৰ আগলৈ ক'ম, কিন্তু আপোনালোকে স্কিপ নকৰাকৈ চাব, তেতিয়া আপোনালোকে ভালকৈ বুজি পাই যাব। চ' গাইছ ভুলটোৰ কথা মই এই ভিডিঅ'টোৰ আগলৈ ক'ম। চ' গাইছ প্ৰথমতে বোলে আপোনালোকে এটা ভাল মই যিহেতু কৈছোঁ ভাল ইউটিউব চেনেল ক্ৰিয়েট কৰি আপোনালোকৰ ভালকৈ একদম 1,000 ছাবস্ক্ৰাইবাৰ্ছ মানে 1K ছাবস্ক্ৰাইবাৰ্ছটো আপোনালোকৰ লাগিবই মনিটাইজেশ্যন এনেকৈ হ'লে, আৰু 4,000 ঘণ্টা ৱাটচ টাইম লাগিব। চ' গাইছ এইবিলাক চব আপোনালোকে ভাল কণ্টেণ্ট HD থাম্বনেল এনেকুৱা ভাল থাম্বনেল লগাই পেলাই আপোনালোকৰ কমপ্লিট খতম মানে কমপ্লিট হৈ গ'ল। চ' গাইছ কমপ্লিট হোৱাৰ পিছতে আপোনালোকৰ যেতিয়া মই যিটো কথা ক'ম এই ভিডিঅ'টোত যিটো মেইন থিং, সেই মেইন থিংটো এইটো হৈছে যে যদি আপোনালোকে নিজৰ ভিডিঅ'ছবিলাক বনাইছে কিন্তু আপোনালোকৰ যিটো ফেচ ভেলু, এই যিখন মুখখন দেখুওৱা নাই, গাইছ মুখখন দেখুওৱা নাই, আৰু যিটো আপোনালোকৰ ভইচ ভেলু মানে আপোনালোকৰ যিটো মাতটো, এই মাতটো যদি আপোনালোকে দেখুওৱা নাই, বোলে আপোনালোকে ভিডিঅ' এটা কৰিছে আৰু বোলে এনেকৈ আৰু মোবাইলত দেখাইছে, কিন্তু মুখখন দি কৈছে, খালি আপোনালোকৰ মুখখন যিটো মুখত কথাটো কৈছে কিন্তু মুখখন দেখুওৱা নাই। গাইছ আপোনালোকে যদি কথাটো কৈ আছে এনেকৈ কৰিব লাগিব, এনেকৈ কৰিব, কিন্তু আপোনালোকে মুখখন দেখুওৱা নাই। চ' গাইছ এতিয়া মই যেনেকৈ মই এতিয়া কৈ আছোঁ, চ' হেল্ল' গাইছ মই এতিয়া মই এনেকৈ ক'লোঁ এইকণত মই আপোনালোকক কথাবিলাক কৈ আছোঁ, মোৰ মুখখনো দেখাইছোঁ, মই মোৰ কথাবিলাকো আপোনালোকক কৈ আছোঁ। চ' গাইছ এনেকুৱাই যদি আপোনালোকে বোলে অকল আপোনালোকৰ মাতটোহে কৈছে, আৰু বহুত চেনেলত মই এনেকুৱা দেখিছোঁ যে অকল মাতটো কয়, অকল মাতৰ সেইটো দিয়ে, কিন্তু ফেচ ভেলুটো নিদিয়ে, অকল মুখখন অকল ভইচটো শুনাই কিন্তু মুখখন দেখুৱাই নিদিয়ে। এনেকুৱা হ'লে কিন্তু আপোনালোকৰ চেনেল ছাছপেণ্ড হোৱাৰ বহুত বেছি চান্স থাকে। গাইছ মই এটা ইউটিউব ভিডিঅ'ত চাইছিলোঁ যে 3.3 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ থকা এটা চেনেল ছাছপেণ্ড হৈ গৈছে। গাইছ 3.3 মিলিয়ন আপোনালোকে ভাবক। চ' গাইছ আপোনালোকে যদি নতুন ইউটিউবাৰ হয় আৰু আপোনালোকে যদি এই ভুলটো কৰি আছে, আৰু গাইছ আপোনালোকে যদি পুৰণা ইউটিউবাৰ বহুত এমাহ 2 মাহ 3 মাহ 4 মাহ 1 বছৰ হৈ গ'ল, 2 বছৰ 3 বছৰ হৈছে, কিন্তু আপোনালোকে এই ভুলটো যদি কৰি আছে, আপোনাৰ মনিটাইজেশ্যন ইনেবল হোৱালৈকে আপোনালোকৰ টাইম থাকিব। কিন্তু আপোনালোকে যদি মনিটাইজেশ্যন বোলে আপোনালোকে কৰিছে, এই ভুলটো কৰি আছে, আপোনালোকৰ লাকিলি মোৰ বহুত কম চান্সত হয় এইটো লাকিলি বোলে আপোনালোকৰ মনিটাইজেশ্যন হৈ গ'ল, কিন্তু আপোনালোকৰ যদি মনিটাইজেশ্যন হৈ যায়, কিন্তু আপোনালোকৰ এই যিটো ছাছপেণ্ড হোৱাৰ কথা কৈছোঁ, আপোনালোকে সেই ভুলটো কৰি থাকিলে মনিটাইজেশ্যন হৈ যাব, কিন্তু ভুলটো এনেকৈ কৰি আগলৈ গৈ থাকিলে আপোনালোকৰ যিটো ছাছপেণ্ড হোৱাৰ কথা কৈছোঁ, সেই ছাছপেণ্ড হোৱাটো হ'বই। চ' গাইজ আপোনালোকে এই কথাটো আপোনালোকে ধ্যান দিব, আপোনালোকে নতুন ইউটিউবাৰ্ছ হয়। চ' গাইজ এইটোৱে আছিলে সেই ভুলটো। আৰু যদি আপোনালোকে ভালদৰে বুজি পাইছে কমেণ্টত মোক কওক। আৰু গাইজ মই মোৰ চেনেলটোত এনেকুৱা কিছুমান ইউটিউব ৰিলেটেড আৰু টেক ৰিলেটেড বস্তু দি থাকোঁ। চ' গাইজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল অভিষেক মিষ্টেকক। আৰু গাইজ আপোনালোকে যদি এই ভুলটো আপোনালোকে এতিয়ালৈকে কৰি আছে, তেতিয়া আপোনালোকে প্লিজ এই ভুলটো শুধৰণি কৰক, নহ'লে আপোনালোকৰ চেনেল ছাছপেণ্ড হ'বই। আপোনালোকৰ মনিটাইজেশ্যনৰ ইনেবল নোহোৱাৰ চান্সেছ থাকে। আপোনালোকে লাকিলি বোলে আপোনালোকৰ ঈশ্বৰৰ কৃপাত আপোনালোকৰ হৈ গ'ল মনিটাইজেশ্যন, কিন্তু আপোনালোকৰ চেনেল ছাছপেণ্ড হোৱাটো হ'বই। চ' গাইজ এই ভুলটো আপোনালোকে নকৰিব ইউটিউব চেনেল ক্ৰিয়েট কৰাৰ পিছত। চ' গাইজ এইটোৱে আছিলে আমাৰ এই ভিডিঅ'টো, আজিৰ এই ভিডিঅ'টোৰ যিটো টপিক আপোনালোকে চব বুজি পাই গ'ল, কোনটো ভুল কৰিব নালাগে। চ' গাইজ এনেকুৱাই মই ভিডিঅ'ছ দি থাকোঁ মোৰ ইউটিউব চেনেলটোত, আপোনালোকে চাই চাগে। চ' গাইজ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব, আৰু গাইজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটোক, তাকে এনেকুৱাই কিছুমান ইম্পৰ্টেণ্ট লেটেষ্ট ভিডিঅ'ছ আপোনালোকে পাই থাকে। গাইজ মোৰ চেনেলত এনেকুৱাই ইম্পৰ্টেণ্ট ইউটিউব ৰিলেটেড আৰু টেক ৰিলেটেড বস্তু পাই থাকিব। মই এটা লাষ্ট ভিডিঅ' দিছিলোঁ
যিটোৰ নাম হৈছে কেনেকৈ আপোনালোকে এটা ইণ্ট্ৰ' বনাব পাৰিব 3D ইণ্ট্ৰ' ভাল ইণ্ট্ৰ' আৰু আপোনালোকে নিজৰ মতে আপোনালোকে বনাব পাৰিব তেনেকুৱাই মই ভিডিঅ'ছ দি থাকোঁ আপোনালোকে খালি মোক আপোনালোকে ছাপোৰ্ট কৰক আৰু মই আপোনালোকৰ ভিডিঅ' চাই ছাপোৰ্ট কৰিয়ে থাকোঁ চ' ব'লক তেতিয়াহ'লে আজি আমাৰ এই ভিডিঅ'টো যিহেতু মানে গম পায়ে গ'ল যে কি হয় কি চব বুজি পালেই আজিৰ টপিকটো চ' ব'লক তেতিয়াহ'লে আজি আমাৰ এই ভিডিঅ'টো আমি ইয়াতে এণ্ড কৰোঁ